হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ পানীলাওৰ বাকলি ভাজি। মোবাইলত চালোঁ, দেখা পাই ভাবিলোঁ ময়ো বনাই খাইছোঁ। সঁচাকৈ বিৰাটেই ভাল লাগিছে খাই, সেইবাবে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া পানীলাওৰ বাকলি পাতলকৈ কাটি মই সৰু সৰু চেপত এনেকুৱাকৈ টুকুৰাকৈ কাটি লৈছোঁ। বাকলিটো বেছি পাতল কৰা নাই, তেতিয়া ভাজিখন খাই ভাল লাগিব। এনেকুৱাকৈ কাটি লৈছোঁ সৰু সৰুকৈ। এটা পানীলাও কটা নাই মই, তাৰে আধা কাটি তাৰে বাকলিখিনি গুচাই লৈছোঁ। লৈ এনেকুৱা চেপত কাটি আগতে ভালকৈ ধুই লৈ এনেকুৱাকৈ মই কাটি লৈছোঁ। কাটি লৈ এতিয়া মই আৰু ইয়াৰ লগত আলু দিম। আলুৰ লগত খাই পিনে তেতিয়া সোৱাদটো বেছি ভাল। এনেকুৱা পাতল পাতলকৈ কাটিছোঁ। এয়া হৈ গ'ল, আলু কাটিছোঁ আৰু এটা মিডিয়াম চাইজৰ, আৰু পানীলাওৰ বাকলিখিনি। দুটা কেঁচা জলকীয়া দিছোঁ। ভিডিঅ'টো বনোৱাই নহ'ল, মই তেল 2 চামুচমান দি তাতে পিঁয়াজ দি দিছোঁ। দি ভালকৈ লৰাই লৈ হালধি জোখ অনুসৰি দিছোঁ আৰু নিমখো জোখ অনুসৰি দিছোঁ। আৰু ইয়াৰ লগত মই অকণমান জিৰা গুড়ি ইয়াতে দিম, সোৱাদটো বেছি ভাল লাগিব। জিৰা গুড়ি ভালকৈ 10 মিনিটমান লৰাই লৈছোঁ। লৈ ঢাকনি মাৰি ফ্ৰাই কৰিছোঁ। আকৌ খুলি আকৌ এনেকুৱাকৈ ভাজিখন লাৰি দিছোঁ মই 10 মিনিটমান এনেকুৱাকৈ কম জুইত ভাজি লৈছোঁ, বা মিডিয়াম ফ্লেমতো ভাজিব পাৰে। এয়া হৈ গ'ল, তলিত লগাৰ নিচিনা হৈছে। কালাৰটোও দেখিবলৈ ভাল হৈছে, ফ্ৰাই হৈ গ'ল, ভালকৈ সিজি গৈছে, হৈ গ'ল। এয়া এনেকুৱাকৈ ৰুটিৰ লগতো খাব পাৰি বা ভাতৰ লগতো খাই বিৰাটেই ভাল লাগে। ভিডিঅ'টো